ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মোৰ মানে কথাটো বুজি নাপাওঁ মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে মই সেইকাৰণে বিচাৰিছোঁ যে ন্যায় হওক বিচাৰ এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত মই শ্যামকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ কাৰণ শ্যামকানু মহন্তই কিয় লৈ গ'ল না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল না কোনো ছিকিউৰিটি আছিল ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত সেই মুহূৰ্ততো দেখা গৈছে তাত যিসকল উপস্থিত আছিল সিদ্ধাৰ্থে হওক শেখৰে হওক বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল